কেনেকুৱা লাগিব যেতিয়া আপুনি আপোনাৰ মোবাইলত কাৰ লগত মেছেজ কৰিছে, কাৰ লগত কথা পাতিছে বা কি চাৰ্চ কৰিছে এই সকলোবোৰ বেলেগে গম পায় যেতিয়া আপোনাৰ মোবাইলৰ সকলো ডাটা তেওঁলোকৰ তাত থাকে। হয়, আজিৰ দিনত আমি প্ৰায় এই কথা শুনি আছোঁ, যাৰ কাৰণ হৈছে এই পেগাছাছ ভাইৰাছ বা স্পাইৱেৰ। কিন্তু কি এই পেগাছাছ? কেনেকৈ কাম কৰে? পেগাছাছৰ পৰা বাচিব পাৰি নেকি? জানিবলৈ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো অল কৰি থ'বলৈ নাপাহৰিব। পেগাছাছ হ'ল এনেকুৱা এবিধ ভাইৰাছ যিটো আপোনাৰ মোবাইলত 0 ক্লিকত এক্টিভ হ'ব পাৰে। মানে আপুনি একো নকৰাকৈ বা কোনো লিংকত ক্লিক নকৰাকৈ বা এপৰ পাৰ্মিশ্যন নিদিয়াকৈ আপোনাৰ মোবাইলৰ সকলো ডাটা বেলেগে পাব পাৰে আৰু আপোনাৰ মোবাইলো কণ্ট্ৰল কৰিব পাৰে। এই ভাইৰাছটো অনলি এটা মিছ কলৰ দ্বাৰাও আপোনাৰ মোবাইলত আহিব পাৰে আৰু পাছত ন'টিফিকেশ্যনটো নাইকিয়া কৰিব পাৰে। আপুনি গমেই নাপাব যে আপোনাৰ মোবাইলত পেগাছাছ ভাইৰাছ আছে। এই ভাইৰাছটো এণ্ড্ৰইড, iOS সকলোতে কাম কৰে। যদি আপোনাৰ মোবাইলত এবাৰ পেগাছাছ ভাইৰাছ সোমাল, তেন্তে পাছত আপোনাৰ মোবাইলৰ কেমেৰা অন কৰি আপোনাক নিৰীক্ষণ কৰিব পাৰে, আপোনাৰ মাইক অন কৰি আপোনাৰ কথা বতৰা শুনি থাকিব পাৰে। মানে আপোনাৰ মোবাইলৰ সকলো কণ্ট্ৰল বেলেগৰ হাতত আছে। পেগাছাছ ভাইৰাছটো ইজৰাইলৰ চাইবাৰ সুৰক্ষা কোম্পানী NSOয়ে বনাইছিল, যাৰ মেইন ৰিজনটো আছিল সন্ত্ৰাসবাদী বা বিভিন্ন অপৰাধীক টেষ্ট কৰি দেশখনক হ'ব পৰা বিপদৰ পৰা ৰক্ষা কৰা। পাছত এই ভাইৰাছটো বেলেগ দেশবোৰেও দেশৰ সুৰক্ষা স্বাৰ্থত NSO কোম্পানীৰ দ্বাৰা ব্যৱহাৰ কৰিব লৈছে। কিন্তু এতিয়া বহুত দেশে ৰাজনীতিবিদ, সাংবাদিক আদি নিচিনা মানুহক টাৰ্গেট কৰিব লৈছে, যিটো এটা খুবেই বেয়া খবৰ। পেগাছাছ শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে, যিটো এটা উৰি থকা বগা ঘোঁৰা। NSOয়ে কোৱা মতে তেওঁলোকে এই ভাইৰাছটো অনলি গভৰ্ণমেণ্টকহে দিয়ে, যাতে দেশৰ সুৰক্ষা স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰে। কোনো প্ৰাইভেট কোম্পানী বা মানুহক তেওঁলোকে বিক্ৰী নকৰে। এতিয়া কথাটো হ'ল, আমাৰ মোবাইলো টাৰ্গেট হ'ব পাৰে নেকি? চাওক, আমাৰ নিচিনা সাধাৰণ মানুহৰ মোবাইল হেক কৰিব নাযায় আৰু NSO কোম্পানী এটা মোবাইল হেক কৰাৰ বাবদ 50 পৰা 60 লাখ টকা দিব লগা হয়। গতিকে আমাৰ মোবাইল টাৰ্গেট কৰা কোনো সম্ভাৱনা নাই। এই ভাইৰাছটোৰ পৰা বাচিব পৰা যায় নেকি? চাওক, এই পেগাছাছ ভাইৰাছটো এণ্ড্ৰইড, iOS, উইণ্ড'জ সকলোতে কাম কৰে আৰু ভাইৰাছটো 0 ক্লিকত এক্টিভ কৰিব পাৰে আৰু NSOয়ে বিচাৰিলে ডিএক্টিভো কৰিব পাৰে। এই ভাইৰাছটোৰ পৰা বাচিবলৈ বা প্ৰাইভেচি ৰাখিবলৈ মোবাইল ব্যৱহাৰ নকৰাৰ বাহিৰে বাকী একো উপায় নাই।